হেৰৌ ঘৰখনত চলা মেলা ইমান দিগদাৰ হৈছে অ বোৱাৰী বোৱাৰী গম পাই নে মা ঘৰখনত চলা মেলা ইমান দিগদাৰ হৈছে দেই তাকে চাওঁ নিমখ অকণো নাই তেল অকণো নাই চাকি এটা জ্বলালে কেৰাচিন তেল অকণ নাই কিবা এটা উপায় কৰিব লাগিছিল মই একোৱে ভাবি পোৱা নাই গম পাই নে তাকে মই ভাবি অন্ত পোৱা নাই কিনো কাম ইমান বিচাৰিছো কাম পোৱাই নাই অ বোৱাৰী মই উপস্থিত বুদ্ধি এটা পাইছো আপোনাৰ উপস্থিত বুলিব সদায় বেয়া নহয় এইবাৰ ভাল বুদ্ধি এটা পাইছো ৰ'বা কি কৰিম আকৌ কাৰণ ৰজাৰ বজাৰ দিম বোৱাৰীজনী গাত কিবা ল'ম ভিলে আহকো এইবোৰ চোৱা চিতা কৰে আজিকালি চোৱা চিতা তেনেকৈ কত ভাণ্ডকে পইচা ঘটি আছে তেনেকুৱা কৰিম আকৌ আমি তেতিয়াহ'লে মই গোটেই একদম গাঁৱৰ মানুহক আপুনি খবৰ দি দিয়ক দে আৰু গাঁৱৰ মানুহবোৰ যেতিয়া ওচৰ চাপিব নহয় মই গোটেইজনী একদম কালিমাজনী গতে জন্ম কথা আগতে কৰি দেখুৱাম তেতিয়াহে আকৌ পইচা দিব গোসাঁনী চৰণত সেই সেৱা কৰিব সেৱা কৰি দুটকা আজিকালি তেনেকে কত ভাণ্ডকি কৰি টকা ঘটি আছে আমি সেইটোকে কৰিব লাগিব সেইটোকে কৰিম আপুনি হেৰি কৰক আপুনি সেই চিঞৰ বাখৰ কৰকগে মই এতিয়া পৰা আৰম্ভ কৰোঁ মোৰ বোৱাৰীজনী কি হ'ল বাহিৰলৈ যাওঁ গোটেইহঁতক ৰদালিহঁতক মাতিয়ে নগৈ ভয় খাই গলো আই ৰ মই বাহিৰতে চিঞৰ মোৰ বোৱাৰীজনী কি হ'ল কি ল'ম ভিলে মই একো ক'ব নোৱাৰো আহক মোৰ বোৱাৰীজনী কি হ'ল হে প্ৰভু খাদ্য হোৱা ঐ আহক কি হ'ল ফাগুনি পইচা দিয়া খানি ল'ম ভিলে পইচা দিয়ক পইচা হে মা আপোনাক কি লাগিব মা শান্ত হৈছে হে মা শান্ত হৈছে শান্তনি পানী অকণ ছটিয়াই আনক মা শান্ত হ'ল মা শান্ত হ'ল মা আপোনাক কি লাগিব মা পইচা কৃষ্ণবোৰ পইচা গোসানি ল'ম ভিলে মা ভিতৰত বহুৱাই দিয়ক দেই আসনত কৃষ্ণ মানুহ আহিলে বিজনেছ ষ্টাৰ্ট কৰিব হ'ল আমাৰ মানুহ আহিলে শুইয়া দুজনীমান আহিছে চোৱাবলৈ যোৱা চুলি কিছা মেলি ৰ'বা ধুনীয়া হৈ যোৱা চাওঁ এতিয়া বহি থাকে যা হে মা গোসানি কাকুতি কৰিছো শান্ত হোৱা মা গোসানি কৃষ্ণ 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 সোমাই আহক খালি আই চৰণত অকণ সেৱা এটা কৰি লওক দেই প্ৰথমে আই সেৱা এটা কৰি লওক অকণমান তৈ কৰিব দেই কৃষ্ণ মা আহিছে দেই মা আহিছে গম পাইছে নি এই তাতে দক্ষিণাটো সৰহকৈ দিব আপোনাৰ মনৰ কামনা পূৰ্ণ হ'বলৈ দক্ষিণাটো সৰহকৈ দিয়ক সৰহকৈ দি দিলে দক্ষিণাটো মনৰ কামনা পূৰ্ণ হ'ব সৰহকৈ দি দিয়ক আৰু দুটকামান দি দিয়ক পাৰিলে বাইদেউ কৃষ্ণ 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 মাতৃ কৃষ্ণ কওকচোন বাইদেউ আপোনাৰ ঘৰত কি প্ৰব্লেম কিহৰ বাবে মোৰ ওচৰত চাবলৈ আহিছে আপোনাৰ মনৰ কামনা সিদ্ধি হ'ব হে মা মোৰ মানুহজনে অকণো দেখিব নোৱাৰে বুজিছেনে এই বিয়া পাতি অনাৰ পৰা ইমান মৰম চেনেহে আছিলো এতিয়া আজিকালি মোক সমুলি দেখিব ডাঙৰ কালিকা লাগি আছে আপোনালোকৰ ঘৰত ডাঙৰ কালিকা লাগি আছে হাত দিয়ক আপোনাৰ হাতখন আগবঢ়াই দিয়ক হে মা গোসানি চন্দিকা দেৱী মা গোসানি চন্দিকা দেৱী মা গোসানি চন্দিকা দেৱী মা আমি চন্দিকা দেৱী মা গোসানি চন্দিকা দেৱী মা গোসানি চন্দিকা আপোনালোকৰ ঘৰখনত সদায় কণ্ডল লাগি আছে আৰু বেছিহে হ'ব সেইটো কাৰণে আপুনি কাম এটা কৰিব লাগিব মই ভাল কৰি দিম আপুনি তাবিজ ল'ব লাগিব মা তাৰ বাবে মই কি কৰিব লাগিব তাৰ বাবে তুমি একো কৰিব নালাগে মাত্ৰ পইচা তুমি দিবাহি 5,000 মান দিলে হৈ যাব 5,000 5,000 টকা দিব লাগিব যদি ভাল হ'বলৈ আছে তেতিয়া ভাল হ'ব হে মা মই 5,000 নালাগে আপোনাক 10,000 দিম যেনে তেনে মোক মানুহজনক ঘূৰাই দিয়কচোন ঘূৰাই দিয়ক মা ঘূৰাই দিয়ক ভাল হ'ব মই সেৱা কৰক আপুনি তলদেমকৈ সেৱা কৰক
অ মা গোসানী চন্দিকা পইচা কম হৈছে অ মা পইচা কম হ'ল মাক 2 টকামান বেছিকে দি দিয়ক দেই মই আৰু কেইটকামান দিছো মোক তেনে কাম খাৰ কৰি দিয়ক আৰু মা মাক 2 টকামান আৰু দি দিয়ক পইচা হ'লে চব হ'ব কৃষ্ণ মা মই আপোনাৰ চৰণতে ধৰিছো আৰু এতিয়া যাওক আৰু অ' বোৱাৰী চোৱাচোন কেইটকা দিলে চোৱাচোন মানুহ নাই আহা 40 টকা দিছে এজনী বৰ বান কেৰে বুজিছে মা অ' বৰ বানকে ৰ'বা অ' লম্বি দিয়া অ' মা গোসানী লম্বিলে দেৱী অ' মা গোসানী লম্বিলে দেৱী অ' মা গোসানী সহায় কৰিব লাগে ফাগুনি আহিছিলো চকু মেলি চোৱা হে মা অকমান ঠাণ্ডা হৈ মোলে চোৱা তুমি কোন ফাগুনি বহাগী চিনি পোৱা নাই তুমি চকু মেলি চোৱা ফাগুনি তুমি মোক চকু মেলি চোৱা পইচা দিয়ক ক্ষান্ত হ'ব পইচা দিয়ক ক্ষান্ত এয়া মই তোমাক দিছো পইচা তুমি চকু মেলি চোৱা মোক মা দেৱী পইচাটো চক মা দেৱী কম হৈছে নেকি চক মা পইচাটো চক কম হৈছে নেকি চক মা পইচাটো চক আৰু দিব লাগিব আৰু আমি বহুত দুখীয়া আমাৰ এই 20 টকাতে তুমি সন্তুষ্ট হোৱাচোন নহবা তোমাৰ ওচৰত দেৱীলে পইচা পঠিওৱা তুমি দেৱীলে পইচা 5000 পঠিওৱা তোমাৰ ঘৰত পইচা ভয় নদী হ'ব পুত খাই যাব পইচাই হে মা আমি বহুত দুখীয়া তোমাক লাগিলে ধাৰ কৰি থৈ হ'লেও মই তোমাক দিম তুমি এতিয়া মোক ধাৰ কৰি হ'লেও মোক কামটো সম্পূৰ্ণ কৰি দিয়া আজি হে মা অ' মা শান্তি পানী দিয়া অ' মা শান্তি পানী দিয়া কৃষ্ণ মায়ে মংগল কৰিছে আপোনাৰ সিদ্ধি হ'ব মনৰ কামনা চিন্তা নকৰিব আপোনাৰ মনৰ কামনা সিদ্ধি হ'ব আপোনাৰ চব জয় জয় ময় হ'ব খালি আপুনি পইচাটো আকৌ সপ্তাহত দি থৈ যাব দিমহি হে মা মোক সন্তান এটা লাগে মোক সেই সন্তানটিৰ কাৰণে তোমাৰ ওচৰলৈ আহিছিলো তুমি মোক কিবা প্ৰকাৰে মোক সন্তান এটি কিবা প্ৰকাৰে দিয়া আৰু সন্তানে সন্তানে নমো ঘৰখন উভতি কৰ সন্তানে সন্তনীয়ে উভয় নদী কৰ কন্যা সন্তান দিয়া পুত্ৰ সন্তান দিয়া সন্তানে গোটেই উদান প্ৰদান কৰ অ' মা আপোনাৰ পূজাৰ সময় হ'ল মা পূজাৰ সময় হৈছে মা পূজাৰ সময় হৈছে যাব পাৰে আপুনি এতিয়া আহিছো মা তোমাক কিবা লাগিলে আকৌ কবা মা তোমাক সকলো উপহাৰ দিবলৈ মই ফাগুনি আছো গৰম উঠিছে মা আইঅ মোৰ বোৱাৰীজনী বেলেগ কষ্ট হৈছে দেই বিচনী এখন ধৰাখনকে লৈ আনিছো বোৱাৰীজনী আজি কেইটকা উঠিলে ৰ'ব চাম এইকেইজনী বানকে ইহঁতকেইজনী চাবলৈ আহিলে কি পইচা দান দিব নিদিয়ে এইকেইজনী বেলেগ বানকে বহুত বানকে এইজনী যে ফাগুনি বোলাজনী এইজনী আৰু বানকে 10টামান মানুহ আহিলে 10টামান মানুহে 1500মান টকা উঠিলে দেই 1500 হ'ব মোৰ কেইটকামান হৈছেগে আৰু হৈছেগে আৰু ঘৰখনৰ সেই চকীখনো আনিব লাগিব আকৌ তই ক'ৰবাত ইটো চোৱাবলৈ যাওঁ নহয় স্কুটি এখনো আনি ল'ব লাগিব ভাল বিজনেছ চলিছে কাম ভাল এনেকে বিজনেছ মই গাটো ধুই আহোঁগে দে এতিয়া ৰাতি হ'ল কোনো নাহে যা গাটো ধুই আগে যা মোৰ কাম বনকেইটা কৰি আজৰি